আমি এটা ফুৰি ফুৰিছো বাৰ্থডে গাৰ্ল নমস্কাৰ মই লিজা বৰুৱা এণ্ড ৱেলকাম বেক টু মাই চেনেল। কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে চাগে, মোৰো ভাল। আৰু আজি হয় 11 মাৰ্চ 2023 আৰু আমি মোৰ বেষ্ট ফ্ৰেণ্ডৰ বাৰ্থডে খাবলৈ যাব ওলাইছোঁ। চ' আপোনালোককো দেখাম ভাবিলোঁ। ভিডিঅ'টো শেষলৈকে চাব আৰু কমেণ্ট কৰি জনাব নাপাহৰিব যে ভিডিঅ'টো চাই কেনেকুৱা লাগিল। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ মেম্বাৰ হয় চ' প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব। 2000 years later. এইফালে আমি অনুষ্কাহঁতৰ ঘৰলৈ গৈ আছোঁ। এয়া মুজস্সিম আমি এটা ফুৰি ফুৰিছো বাৰ্থডে গাৰ্ল। সেইফালে মুজস্সিম এণ্ড প্ৰিয়াংকী। আমি চবে এতিয়া ডেকৰেশ্যন কৰাত লাগিলো। এইফালে প্ৰিয়াংকী, মেঘাজ দেতা, নবনিতা আৰু আমাৰ বাৰ্থডে গাৰ্ল অনুষ্কা। এইফালে অনুষ্কা কেক কাটিবলৈ ৰেডি হৈছে। এইটো অনুষ্কাৰ বাৰ্থডে কেক। হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে ডিয়াৰ অনুষ্কা, হেপী বাৰ্থডে টু ইউ। তুমি প্ৰেম নহয় মোৰ দুদিনীয়া নিথৰুৱা বাটৰ তুমি এতিয়া যাবলৈ ওলাইছো, মানে মই যাবলৈ ওলাইছো, এহেঁতি থবলৈ আহিছে মোক। এইফালে প্ৰিয়াংকীৰ কিউট ভণ্টিজনী নন্দিনী আৰু আমাৰ গেং আহি আছে পিছফালে। তোক ভালে পাওঁ জানো তই নুবুজ কিয়, তোক সদায় কিমান বুজাম তই বুজি নেপাওঁ ক, তোক ভালে পাওঁ জানো।